be extended to all ASHA workers, to all Anganwadi workers and helpers. নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অংগনবাদী কৰ্মী, অংগনবাদী সহায়িকা, আশা কৰ্মী, ৰান্ধনী কৰ্মী তেওঁলোকৰ বাবে আহি পৰিছে গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেটত ঘোষণা কৰা অনুসৰি তেখেতসকলৰ দৰমহা কিমান হ'ব এই সম্পৰ্কে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে আপুনি এগৰাকী আশাকৰ্মী বা ৰান্ধনী কৰ্মী হয় তেন্তে ভিডিঅ'টোত এটা কমেণ্ট কৰিব আৰু অংগনবাদী সহায়িকা বা কৰ্মী হ'লে ভিডিঅ'টো লাইক কৰিব। আপোনালোকে সকলোৱে নিশ্চয় জানে যে অংগনবাদী কৰ্মী বা সহায়িকাৰ চাকৰি, আশা কৰ্মীৰ চাকৰি, এই চাকৰিসমূহ যদিও ৰাজ্য চৰকাৰে দৰমহা দিয়ে তাৰ লগতে কেন্দ্ৰীয় চৰকাৰেও এই পদসমূহৰ বাবে দৰমহা দিয়ে আৰু কেন্দ্ৰীয় চৰকাৰে মাজে মাজে এই পদসমূহৰ বাবে দৰমহা বৃদ্ধিও কৰে। 2018 চনত কেন্দ্ৰ চৰকাৰে দৰমহা বৃদ্ধি কৰিছিলে, এতিয়া আকৌ দৰমহা বৃদ্ধি কৰিব বুলি ঘোষণা কৰা হৈছে। আপোনালোকৰ যি দৰমহা হয় অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ বাবে বিৰোধী পক্ষৰ পৰা যথেষ্ট দাবী জনাইছে। বিৰোধী পক্ষৰ পৰা কৈছে যে 21,000 টকা ন্যূনতম দৰমহা হ'ব লাগে, কাৰণ তেওঁলোকক বহুতখিনি কাম দিয়া হয়। তেওঁলোকৰ কেন্দ্ৰৰ বাহিৰেও আৰু অন্যান্য কামত নিয়োজিত কৰা হয়। ক'ভিডৰ সময়তো তেওঁলোকক বিভিন্ন কাম দিয়া হৈছিল। সেয়েহে তেওঁলোকৰ দৰমহা 21,000 কৰিব লাগে আৰু তেওঁলোকৰ যিটো চাকৰি হয় এই চাকৰিটো অন্য চাকৰিৰ দৰে নিয়মীয়া চাকৰি হ'ব লাগে। তাৰ লগতে তেওঁলোকক পেঞ্চন বা অন্যান্য সুবিধাসমূহো প্ৰদান কৰিব লাগে। লগতে আপোনালোকে যদিহে জানিব বিচাৰে ৰাজ্য চৰকাৰে অৰ্থাৎ অসম চৰকাৰে কিমান বৃদ্ধি কৰিব দৰমহা তেন্তে এণ্ড স্ক্ৰীনত অহা এই ভিডিঅ'টো চাব পাৰে।